বৰপেটা জিলাৰ শিশু কল্যাণ জাতীয় বিদ্যালয়ত বৃহৎ মাতৃ সন্মিলন। বৰপেটা শিক্ষাখণ্ডৰ অন্তৰ্গত কয়াকুছি পাথাৰস্থিত শিশু কল্যাণ জাতীয় বিদ্যালয়ত এক বৃহৎ মাতৃ সন্মিলনী সভা অনুষ্ঠিত হয়। অৱসৰপ্ৰাপ্ত অধ্যাপক শ্বাহ আলম হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিদ্যালয়ৰ অধ্যক্ষ ৰজব আলী আহমেদে উদ্দেশ্য ব্যাখ্যা কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি নগাঁও BPHCৰ চিকিৎসা বিষয়া ডাক্তৰ আব্দুল কদুছ সিকদাৰে কয় যে ঘৰখনে শিশুৰ শিক্ষাৰ প্ৰথম কঠীয়াতলী আৰু মাতৃগৰাকী প্ৰথম শিক্ষয়িত্ৰী। শিশুৰ সৰ্বাংগীন বিকাশত মাতৃৰ ভূমিকা অপৰিসীম। শিশুৰ সামগ্ৰিক বিকাশৰ বাবে নিয়মীয়াকৈ শিশুক বিদ্যালয়লৈ প্ৰেৰণ, ব্যক্তিগত পৰিচ্ছন্নতা, সুষম আহাৰ প্ৰদান, নিয়মীয়া স্বাস্থ্য পৰীক্ষা, মানসিক স্বাস্থ্যৰ যতন, শাৰীৰিক ব্যায়াম আৰু খেল ধেমালিত উৎসাহ প্ৰদানৰ পৰামৰ্শসমূহ আগবঢ়ায়। বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা শিক্ষক মইদুল ইছলাম, লাইফ স্কিল একাডেমীৰ অধ্যক্ষা খুৰছিদা আলম আৰু কয়াকুছি পাথাৰ উপস্বাস্থ্য কেন্দ্ৰৰ CHO ইলিয়াছ খানে শিশু বিকাশত মাতৃৰ ভূমিকাৰ বিষয়ে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। উল্লেখযোগ্য যে এই বৃহৎ মাতৃ সন্মিলনত মাদক দ্ৰব্য বিৰোধী মহিলা গোটৰ সদস্যা, অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ লগতে প্ৰায় ৩০ শতাধিক মাতৃয়ে অংশগ্ৰহণ কৰি সভাখনি সাৰ্থক কৰি তোলে। কয়াকুছিৰ পৰা বলেন দাসৰ ৰিপৰ্ট, TV লাইভ নিউজ। শিশু কল্যাণ জাতীয় বিদ্যালয় কয়াকুছি পাথাৰস্থিত এই অনুষ্ঠানটোত বিশেষকৈ মাতৃ সন্মিলন, এই শিশু কল্যাণ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাতৃসকলক তেওঁলোকে নিমন্ত্ৰণ কৰি ইয়াতে গোটেইখিনি মাতৃ সন্মিলনত তেওঁলোকে সমবেত হৈছিলে আৰু এই অনুষ্ঠানত চিকিৎসা ক্ষেত্ৰত মাতৃসকলৰ লগতে স্বাস্থ্যৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলক ল'ব লগা যিখিনি যতন আৰু মাতৃসকলৰ যি দায়িত্ব আৰু কৰ্তব্য সেই সম্পৰ্কে বক্তব্য ৰখাৰ কাৰণে উদ্যোক্তাসকলে মাতিছিলে। ইয়াতে শিশু কল্যাণ জাতীয় বিদ্যালয়ত উপস্থিত হৈ তেওঁলোকৰ যি পৰিকল্পনা আৰু বিশেষকৈ মাতৃসকলৰ যি তেওঁলোকৰ ইয়াতে সহযোগ দেখি সঁচাকৈয়ে ভাল লাগিছে। সমাজখন যদি আমি সঁচাকৈয়ে সমাজখন যদি আগবঢ়াই নিব বিচাৰোঁ তেতিয়াহ'লে মাতৃসকলে আগবাঢ়ি আহিব লাগিব। কাৰণ এটা ঘৰৰ মাতৃয়ে হৈছে মূল ব্যক্তি, কাৰণ এখন ঘৰখনেই হৈছে শিক্ষাৰ মূল কঠীয়াথলী আৰু মাতৃগৰাকী হৈছে মূল শিক্ষয়িত্ৰী। কাৰণ ওৱান মাদাৰ ইজ বেটাৰ দেন 100 টিচাৰ বুলি এটা কথা আছে আৰু সেইবিলাক কথা সাৰোগত কৰিয়ে শিশু কল্যাণ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰজব আলী আহমেদ ডাঙৰীয়াই যিখিনি পদক্ষেপ আজি তেখেতে লৈছিলে বা ইয়াৰ পৰিচালনা সমিতিৰ সমূহ সদস্যসকল নাইবা শিক্ষাগুৰুসকলে তেওঁলোকে যিখিনি পদক্ষেপ লৈছে সঁচাকৈয়ে এই পদক্ষেপটো প্ৰশংসনীয়। আৰু ইয়াতে মই আৰু এটা বস্তু পৰিলক্ষিত হ'ল যে এই অঞ্চলৰ কেইবাগৰাকী অংগনবাড়ী কৰ্মী, আশা কৰ্মী আৰু বিশেষকৈ মাদক দ্ৰব্য নিবাৰণৰ ক্ষেত্ৰত এটি মহিলা দল, তেওঁলোকে মাদক দ্ৰব্য বিৰোধী এটি মহিলা দল ইয়াতে তেওঁলোককো লগ পালোঁ, তেওঁলোকৰ বক্তব্য শুনিলোঁ। সঁচাকৈয়ে এনেকুৱাভাৱে সকলোৱে যদি আগবাঢ়ি আমি আহোঁ বা এই অঞ্চলৰ মাতৃসকলে যদি সঁচাকৈ এনেকৈ আগবাঢ়ি আহে, আগন্তুক দিনত নিশ্চয় সমাজখনত আমাৰ ভৱিষ্যত প্ৰজন্মই তেওঁলোকে এটা সঠিক পথত আগবাঢ়ি গৈ পেলাই আমাৰ সমাজখনক নেতৃত্ব দিব পাৰিব। আমাৰ উঠি অহা যিসমূহ প্ৰজন্ম আছে, ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে নিশ্চয় আগন্তুক দিনত তেওঁলোকে উপযুক্ত শিক্ষা জ্ঞান আহৰণ কৰি নিজকে সমাজত এগৰাকী সম্পদ হিচাপে তেওঁলোকে পৰিচয় দিব পাৰি বুলি মই আশাবাদী। আমাৰ শিশু কল্যাণ জাতীয় বিদ্যালয়ৰ তৰফৰ পৰা আমি মাতৃসকলক মাতৃ সন্মিলন এখন অনুষ্ঠিত কৰিছিলোঁ যে মাতৃসকলে যে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ উপৰিও যে এটা নীতি শিক্ষা দিব লাগে, তেওঁলোকৰ ব্যৱহাৰ, চাল চলন, শিক্ষকৰ লগত ব্যৱহাৰ, ঘৰৰ মানুহৰ লগত ব্যৱহাৰ আৰু ৰাস্তা দি চলা ফিৰা কৰোঁতে যিটো নৈতিক শিক্ষা, এই শিক্ষাক তেওঁলোকক শিক্ষা দিয়াৰ বাবে আমাৰ আমন্ত্ৰণ কৰি অনা আমাৰ বিভিন্ন বিষয়ববীয়াসকল আহিছিল। তেওঁলোকে ধুনীয়াভাৱে তেওঁলোকক বুজাই দিছে যে মাতৃসকলেও যে ল'ৰা ছোৱালীক বাহ্যিক জগতৰ লগত চলাৰ কাৰণে যে বিভিন্ন দিশত তেওঁলোকক যে শিক্ষা দিব লাগে সেইখিনি তেওঁলোকে শিকাই থৈ গ'ল। আৰু সেইখিনি জৰিয়তে আমাৰ এই অঞ্চলত, পিছপৰা অঞ্চলত সকলো অভিভাৱকসকলে জানো অনুকৰণ কৰি
তেওঁলোকৰ ল'ৰা ছোৱালীকো যাতে তেনেকুৱা শিক্ষাদান দিয়ে সেইকাৰণে আমি আজি অনুষ্ঠিত কৰিছিলোঁ। আৰু আমাৰ এইখন বিদ্যালয়ত বিভিন্ন দিশত সহায় সহযোগিতা আগবাঢ়ি আহিছে আমাৰ ডক্টৰ আব্দুল কুদ্দুছ সিকদাৰ, তেখেতেও যথেষ্ট সহায় কৰিছে আৰু তেওঁ সদায় এইখন অনুষ্ঠানত আহি বিভিন্ন শিক্ষামূলক আৰু স্বাস্থ্যমূলক বিভিন্ন ধৰণৰ ভাষণ দি আমাৰ অনুষ্ঠানখন সুমণ্ডিত কৰাৰ কাৰণে সহায় সহযোগিতা কৰি তেখেতক আমি আমাৰ অনুষ্ঠানৰ পৰা এখন ধন্যবাদ জনাইছোঁ। এই মাতৃ সন্মিলনী সভাত বিভিন্ন দিশৰ পৰা আমাৰ বিদ্যালয়ৰ অভিভাৱকসকল আজি নিমন্ত্ৰণ অনা হৈছিল। তাৰ লগতে অংগনবাদীৰ শিক্ষয়িত্ৰীসকলক আমি নিমন্ত্ৰণ কৰিছিলোঁ। তাৰ লগতে আমাৰ অঞ্চলতে ড্ৰাগছ আৰু মদ ভাং নিৰাময় মহিলা সমিতি তেওঁলোকক আমি মাতি আনিছিলোঁ। স্বাস্থ্যকেন্দ্ৰৰ পৰা আমি ডাক্তৰ মাতি আনিছিলোঁ আৰু লগতে আমাৰ এই অঞ্চলৰেই আশাকৰ্মীসকল তেওঁলোকক মাতি আনি আমাৰ এইখন বিদ্যালয়ৰ বিভিন্ন দিশত শিক্ষাৰ দিশত লগতে স্বাস্থ্য সুচাৰুৰূপে কিভাৱে ৰাখিব পৰা যায় এইবিলাক বিষয়ত সচেতন কৰাৰ বাবে আমাৰ বিদ্যালয় আজি এইখন সভাৰ আহ্বান কৰা হৈছিল। এই সভাৰ জৰিয়তে আমি সমূহ অভিভাৱিকাসকলক আমাৰ এই শিশুকল্যাণ জাতীয় বিদ্যালয়ত যিসকল অভিভাৱিকা উপস্থিত আছিল সকলোকেই আমি শিক্ষাৰ দিশত আৰু স্বাস্থ্যৰ দিশত ল'ৰা ছোৱালীৰ যতন কিভাৱে ল'ব লাগে এই বিষয়ে আমি সমূহ আলোচনা কৰিছিলোঁ আৰু তেওঁলোকক আমি জ্ঞান প্ৰদান কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ।